প্ৰায়ুচিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো। গোলাঘাটত আহাৰ পিছত আজি হ'ল নেক্সট ডে আজি ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰিছো। যেহেতু মই কৈ থৈছো যে সদায় এটা ভিডিঅ' বনাম পাৰো যদি। আৰু আজি হ'ল নেক্সট ডে। আমি উঠি লৈ মায়ে আমি উঠাৰ আগতে ব্ৰেকফাষ্ট ৰেডি কৰি থৈছিলে আৰু মই মাৰ লগতে ব্ৰেকফাষ্ট কৰিলো। প্ৰায়ুচি মাত্ৰ উঠি আহিছে, সেইকাৰণে প্ৰায়ুচিৰ ব্ৰেকফাষ্টটো আপোনালোকক দেখুৱাও। বলক তেন্তে ব্ৰেকফাষ্টটো চাই লওঁ, তাৰপিছতে প্ৰায়ুচিয়ে ব্ৰেকফাষ্ট কৰিব। এয়া হ'ল প্ৰায়ুচিৰ ব্ৰেকফাষ্ট। মায়ে বনাইছে ঘি দিয়া ৰুটি, ঘুগুনি, মায়ে বনোৱা মিঠা জলফাই আচাৰ আৰু এইফালে হ'ল গাখীৰ। কেনেকুৱা হৈছে আইতাই বনোৱা চব্জি? ভাল হৈছে নে খাবলৈ? আইতাই বনাব জানেনে? আমি অকমানি চাব যাব ওলালো। মানে অকমানিটো আমাৰ ঘৰত নাই, অকমানি আছে দেৱযানীৰ মাকৰ ঘৰত। মানে দেৱযানী মাকৰ ঘৰত আছে। অকমানিটো হোৱাৰ পিছত তাই ইয়াত সোমাই মাকৰ ঘৰলৈ গ'লগে। মাকৰ ঘৰত থাকিব তাই 1.5 মাহমান থাকি তাৰপিছত আহিব আৰু এতিয়া আমি সেইকাৰণে অকমানিটোক চাবৰ কাৰণে দেৱযানী মাকৰ ঘৰলৈ যাম। এয়া মই ওলালো। প্ৰায়ুচি ক'ত যাব এতিয়া? ভাইটিটোৰ নাম কি? আয়ু। অকমানিটোৰ নামটো আয়ু দিছে বোলে। এতিয়া গৈহে দেখা পাম। ঠিক আছে বলক তেন্তে আমি আয়ু বেবীক চাবলৈ যাওঁ। এফালে মায়ে ওলাইছে একদম বোৱাৰীয়েকৰ ঘৰলৈ টোপোলা চোপোলা লওঁ। চাওঁ কি টোপোলা লৈছে। টোপোলা চোপোলা লৈ ওলাইছে। খুৰীয়ে কচু শাক কাটি আছে। এফালে মোৰ ভাইটি। ক'ত যাওঁ? মোৰ মানুহজনী ঘৰলৈ যাওঁ। ভাইটিৰ এটা চেনেল আছে, আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। তাৰ চেনেলটোৰ নাম কি? গোলাঘাট ডায়েৰী, গোলাঘাটৰ মানে ৰাইজৰ মত। আৰু পৰি ক'ত গ'ল? এজনী পৰি। মুখখন আজি দেখুৱালো দেই। আৰু এইফালে আমাৰ প্ৰায়ুচি। ভৰাই দিয়া, পিছফালে ভৰাই দিয়া। সোমালনে? যোৱা উঠি যোৱা। চলো কি মাজত বহিবা? মই আগফালে বহিম। কমলাটো ৰবা, জোৰকে মাৰিবা। কৰ অকমানি গাড়ীখন ষ্টাৰ্ট কৰোঁ আৰু যোৱাখন মাৰি দিছোঁ, মই মাৰি দিছোঁ। খুৰী ঘৰত অকলে আছে, চাই আছে। আজি আগফালে বহিছো ভাইটিৰ লগত, আজি অংশুমান নাই। পিছফালে কোন আছে? পিছফালে আছে পৰি, মা আৰু প্ৰায়ুচি বৰুৱা। আমাৰ গোলাঘাটৰ ফালৰ পৰা যোৰহাটলৈ যোৱা ৰাস্তাটো দেখুৱাম আপোনালোকক। ৰাস্তাৰ অৱস্থা নাই, ৰাস্তাবোৰ তাৰমানে বহল কৰি আছে আৰু ৰাস্তা বহলৰ নামত চাইডৰ গোটেই গছবোৰ কাটি শেষ। পথাৰবোৰ গ'ল। এতিয়া মানে কি হৈছে, ৰাস্তাবোৰ বেয়া হৈ আছে, গোটেই পিচবোৰ ভাঙি দিছে তাৰমানে নতুনকে বনাবৰ কাৰণে। এইটো হ'ল গোলাঘাটৰ টাউনৰ এণ্ট্ৰি। পথাৰবোৰ তাৰমানে ধানবোৰ কাটিলে যে পথাৰবোৰ একদম লঠঙা হৈ আছে। ৰাস্তা বহলৰ নামত ৰাস্তা বেয়া। এতিয়া একদম ঠলং পলংকে গৈ আছো আৰু। এইটো কি নিজে নাচি থাকে নেকি?
মৰম লাগিছে এতিয়া এই গান সোপা যে বাজি আছে সোপাতে কপিৰাইট লাগিব মিউজিক বেলেগকে দিব নালাগে এয়া ধাননি পথাৰৰ মাজে মাজে ৰাস্তা কি পথাৰ এখন পথাৰৰ নাম কি একো নাম নোহোৱা পথাৰ ৰাইজৰ ঘৰৰ বাৰী পথাৰ এয়া পালোহি এইটো হ'ল দেৱযানীহঁতৰ ঘৰ আৰু ঘৰৰ সন্মুখত চাওক কি ধুনীয়া ডাঙৰ পথাৰ অলপ পাছত দেখুৱাই আছো দেই পথাৰৰ মাজে মাজে গৈ এইয়া এইটো হ'ল দেৱযানীহঁতৰ ঘৰ ব'লক এতিয়া আমি সোমাই যাওঁ তোমাৰ গিফ্টটো দি দিয়া তুমি উঠি যোৱা মাইনাক দি দিয়া আইতাক থাকিব পৰা নাই মানে আমি লৈ আছো যে আইতাকে লবলৈ পোৱা নাই ধনটো ডাঙৰ হ'ল আমাৰ ধনটো ইয়াৰ ৰ'দ পৰি আছে ৰ'দ লৈ আছো এইবোৰ ধান দেৱযানীহঁতৰ ঘৰৰ ধান এইটো ঘৰটো এইফালে ভাইটিয়ে গাড়ী ধুই আছে শহুৰেকৰ ঘৰত আহি গাড়ী ধুই আছে কি কয় কোৱাচোন এইবোৰ নহয় খেৰ যেতিয়া পথাৰৰ পৰা কাটি আনোতে সেই যে তাত মেলি থোৱা আছে সেইখিনি হ'ল ধান এইখিনিক কয় খেৰ ইয়াৰ পৰা ধানবোৰ ছিঙি দিলে যে এতিয়া খেৰ হৈ গ'ল তেনেকে যাব নোৱাৰা আৰু বা যেনিয়ে তেনিয়ে যাব নোৱাৰা তাত নানামে এই ৰাস্তা থাকে ছাগলীটোৱে ভয় খাই গৈছে তোমাক দেখি পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি
এতিয়া ৰ'দ চকু মেলিব নোৱাৰি ইমান ভাল লাগিছে পথাৰৰ মাজত পাতলকে ৰ'দ ছাগলীটো মৰম কৰিছো তুমি কৰিবা নেকি দিয়া কৰা মৰম কৰা চাইছে তোমাক চাইছে আমাৰ কেঁচুৱা মাকজনী উঠাই নাইকিয়া কেঁচুৱা মাকৰ এই অৱস্থা তো আমি কমলা খাই আছো গাই কোটা হিসা কৈ দিয়া আমি মোৰ মামী ঘৰ আহিছো মই ক'ত বহি আছা আমি খেতিত বহি আছো খেতি কি হ'ল চিয়া মায়ে লৈ ললে চিয়া ইফালে কোনবাই খং কৰি আছে আমি আমাৰ অকমানি আয়ু বেবীক লগ কৰি আহিলো আহিবৰ টাইমত খালি মনটোহে বেয়া লাগিছে তাক এৰি থৈ আহিবলৈ একদম মন যোৱা নাছিলে কিন্তু কি কৰিম উপায় নাই বহুত দিনৰ মূৰত ইমান সৰু কেঁচুৱা কোলাত ললো মানে আজি আয়ুক কোচত লৈ মোৰ প্ৰায়ুচি সৰু কালটোহে মনত পৰি গৈছে তাৰপিছত প্ৰায়ুচি আৰু মোৰ লগত মানে প্ৰায়ুচি মানে কাজিয়াই চলি থাকিলে তাই মোক ল'বলৈ নিদিয়ে মানে মোক ল'লে তাই বেছি হিংসা লাগে তাই লোৱাৰ কোপটো বেছি হয় তাইও সমানে কোচত লৈছে বহি লৈ বিছনাত জানো কেনেকৈ পাৰিছে নাজানো ভৰি মাজতে মোক দিয়ে দি তাই ভৰিখন বিষাইছে বুলি কৈ চিধা কৰি লয় তাৰপিছত আকৌ কোলাত লয় তাৰপিছত সেয়া আৰু এৰি থৈ আহিলোঁ আৰু নেক্সট টাইম আহালে আয়ু ডাঙৰে হ'বগে আৰু খুব ভাল লাগিলে তাহাঁতৰ ঘৰত গৈ মোৰ খুব ভাল লাগে মানে বেলেগ এটা পৰিৱেশ পাওঁ যে মানুহখিনিও খুব ভাল লাগে আৰু ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তেতিয়াহে আকৌ নেক্সট ভিডিঅ' এটা ষ্টাৰ্ট কৰিব পাৰিম সো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন বাই বাই